গালি সঁচাকৈ মই এতিয়া যিহেতু দাদাৰ অবিহনে দাদাৰ লগত একেলগে জুবিন দাৰ লগত একেলগে গাইছিলোঁ যন্ত্ৰ কেছেটটিত আৰু সেই গীতটি যেতিয়া আমি ডাবিং কৰিছিলোঁ মইতো ইণ্টাৰভিউত কৈছোঁৱেই জুবিন দাৰ মাজুলীৰ এজনী ছোৱালী গীতটিত মোক কেনেকৈ জুবিন দাই ফোন কৰি কেনেকৈ ৰেকৰ্ডিং কৰিব মাতিছিলে গোটেই কাহিনীটো মই ইণ্টাৰভিউত কোৱা আছে মই বৰ বেলেগকৈ দীঘলীয়া নকৰোঁ আৰু গতিকে সেই মিচিং পাৰ্ট দুটা দাদাৰ লগত কেছেটত গাইছিলোঁ আজি মঞ্চত গাওঁ আমাৰ ৰাইজৰ লগত একেলগে সকলোৱে সহযোগ কামনা কৰিলোঁ জয় জুবিন দা এবাৰ আমাৰ সোঁফালৰ বাওঁফালৰ আৰু মাজত বহি থকা আৰু আমাৰ পিছফালৰ একদম কুঁৱলী থাকি পেলাইছে দেই একদম শেষৰ ফালে সকলোকে মই জনাইছোঁ এইটো শেষ গীত এই গীতেৰে মোৰ অনুষ্ঠান সামৰণি মাৰিম গতিকে সকলোৱে যে পুনৰ অনুৰোধ কৰিছোঁ একেলগে গাম কিন্তু দেই আমাৰ ভাইটি ভণ্টিহঁত আছে চাগে আছেনে নাই বাৰু আছে ভণ্টিহঁত আছে বাৰু ঠিক আছে বৰ কুঁৱলী বেছি পৰি আছে দীঘলীয়া নকৰোঁ হেৰি জি ঠাণ্ডা বেছি পৰিছে গতিকে অকণমান বেছি নহয় অলপমান নাচিলে ভাল লাগি যাব নহয় জানো ঠিক আছে নাচিম ৰেডি নাচিব নাই প্ৰেচিডেণ্ট নাচিব প্ৰেচিডেণ্ট সকলো সাজুনে আমাৰ সন্মুখৰ ঠিকে আছে বাৰু ৰাইজ পিছফালৰ পৰা কিন্তু চিঞৰটো শুনি পোৱা নাই কৈছে যে অলপ চিঞৰ দিলে গাটো গৰম লাগে ভাল লাগিছে ঠিক আছে ধন্যবাদ আই লাভ ইউ ঠিক আছে আৰু আমাৰ ভাইটি ভণ্টিহঁতৰ বাবে ঠিক আছে চেলফি দেই
সকলোকে পুনৰ ইমান ঠাণ্ডা বেছি পৰি আছে ইমানতে অনুষ্ঠান সামৰণি মাৰিছোঁ পুনৰবাৰ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা তথা মৰম যাচিছোঁ আৰু ইয়াতে মোৰ অনুষ্ঠান সামৰণি মাৰিছোঁ বিহুতে মই লগ পাম আহি আছোঁ মাঘ বিহুত আৰু এইকেইদিনতে আমাৰ নিউজ 18ৰ এক বিশাল আয়োজন প্ৰি যিটো মাঘ বিহুৰ আমাৰ ৰেকৰ্ডিং আছে সকলোৱে বিহুত চাব টিভিৰ পৰা লগ পাম ধন্যবাদ ৰং বয় বয়